হাই গাইজ, মই হিৰক আৰু মোৰ নতুন এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিহু, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। মই মুখখন ধুই এতিয়া ৰুমলৈ যাই আছোঁ, য'ত মানে মোৰ গেছটো থোৱা আছে। তাত যাই ভাতটো বনাই আহিব লাগিব। আকৌ 9টা বজাৰ পৰা 12টালৈ ডিউটি আছে। ভাতটো বনাই আহোঁ, ভাতটো বনাই আহি ডিউটি জইন কৰিব লাগিব। তাৰপিছত এটা আজি নদীৰ পাৰত বিহু বুলি লগৰবোৰৰ লগত এটা খানা খাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব ব্লগটো। আজি বিহু বুলি কোনে কি কি খালে, ক'ত ক'ত ফুৰিব গ'ল জনাব কমেণ্টত। ভাত খাই আহি পালোঁ, এতিয়া ডিউটি ল'বলৈ ৰেডি হৈছোঁ। 9টাৰ পৰা ডিউটি আছে 12টালৈ। ইউটিউব ষ্টক লাগি যাই আছোঁ এতিয়া। এইটো আমাৰ 23rd বেটেলিয়নৰ গেট আৰু গেটৰ ডিউটি। বৰ্তমান মোৰ বন্ধু ৰাজীৱ গোৱালা। এতিয়া আমি খানা খাম বুলি যে কৈছিলোঁ, এই বজাৰ কৰি আহি পালে লোকেল মুৰ্গী লৈ। এতিয়া মোৰ ডিউটি খতম হ'লে খানা খোৱা প্লেচটোত যাম, আপোনালোকে চাই থাকিব। আজি আমাৰ বিহু স্পেচিয়েল, কোনে কি কি খাই কমেণ্ট কৰিব। এয়া আমাৰ খানাৰ কাৰণে বন্ধুবৰ্গ আহি আছে, মই বৰ্তমান ডিউটিতে আছোঁ। হেপী বিহু। এয়া মোৰ ৰিলিভাৰজন আহি পালে, এতিয়া মই খানাৰ প্লেচত যাম। ঠিক আছে, একেলগে আপোনালোকক খানাত লগ পাই কিমান ৰেডি নাকি? চব ৰেডি নাকি? চব ৰেডি? এয়া কোকা-কোলা, আমাৰ ভূমিজ, এয়া আমাৰ মুণ্ডা ভাই, এইফালে মাহত্ব, এইজন হ'ল আমাৰ গড়। এই কাজিৰঙাত থাকিব এৰি আমাৰ লগতে থাকে ই, বিশেষ নকওঁ আৰু। এইফালে আমাৰ এক্টৰ, এইটো বাগানীয়া এক্টৰ হয়। প্লেচ নদীৰ ওচৰতে, একদম সুন্দৰ পৰিৱেশ। Malia.
নহ'লে ভিডিঅ'খন নিসিজে মানে মছলি ভাজা হৈ গ'ল এয়া গাহৰি পুৰা তাৰপিছতে এয়া কুকাৰত ভাত বহাই দিছে তাৰপিছতে এইফালে কি আছে এইটো কি লোকেল চিকেন এইফালে কি আছে এইটো এক ছেকেণ্ড চাই লওঁ দেই এইটো লোকেল চিকেন মজা চব হৈ গ'ল ভাতটো হ'লে হ'ল আৰু বাকী আমাৰ ৰান্ধনী এজন ডিব্ৰুগড়ৰ পৰা ইম্পৰ্ট কৰা হৈছে আমাৰ গলা ভাই ৰান্ধনী পুৰা লাগি আছে খানা প্ৰায় ভাত তাত বঢ়া ৰেডি হৈ গ'ল এতিয়া খাম আজি আমি গোটেইকেইজন আমাৰ বন্ধু একেলগে ট্ৰেইনিং কৰা চবকেইজন কনিষ্টবল তাৰ মাজত এজন আমি বিশেষ আলহী আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ বেটেলিয়ানৰ SM ৰাইটাৰ গুৰুজী আপোনাক মাতিলোঁ আৰু একদম মানে নাই ভাল লাগিছে একচুৱেলি আজি বিহু দিনত যে এনেকুৱা এটা প্ৰগ্ৰাম আয়োজন কৰিবা বুলি মই গমেই পোৱা নাছিলোঁ তথাপি মাতিলা ভাল লাগিলে আহি চব গুৰুজী ব্যস্ত হৈ আছে জাষ্ট আহি পাইছে ৰেডি প্ৰায় খানা খোৱা হৈ গ'ল এতিয়া বাচন বৰ্তনবিলাক ধুম আৰু দুজনে খায়েই আছে প্ৰায় এজনৰ ডিউটি আছে এতিয়া ডিউটি যাব চব নিজৰ নিজৰ ডিউটি আকৌ ল'ব লাগিব বিহু বুলি অলপ এনজয় কৰিলোঁ চ' আজিৰ ভ্লগটোত ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট কৰিব জয় আহোঁ